অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াই তেখেতৰ স্বামী ভাস্কৰ বৰুৱাক কিয় আৰু কি কথা মিছাকৈ কৈছিল আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে সকলোবোৰ কথা জনাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া নিশ্চয় সকলোবোৰ কথা বুজিব পাৰিব। তেন্তে বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, যোৱাকালি গুৱাহাটীৰ চিটি চেণ্টাৰ মলত 2021 বৰ্ষৰ শ্বপিং ফেষ্টিভেলৰ উপলক্ষে এখনি লটাৰী খেলৰ আয়োজন কৰিছিল আৰু তাত বৰষাৰাণী বিষয়াৰ লগতে স্বামী ভাস্কৰ বৰুৱাৰ উপস্থিত আছিল। আৰু তেতিয়াই বৰষাৰাণী বিষয়াই লটাৰীত থকা গাড়ীখন স্বামী ভাস্কৰ বৰুৱাই পালে বুলি ঘোষণা কৰিছিল। ভাগ্য হ'ব লাগিব নে কোৱাচোন, গাড়ীখন পাইছে ভাস্কৰ বৰুৱাই। বন্ধুসকল, এতিয়া নিশ্চয় আপোনালোকে গমেই পালে যে বৰষাৰাণী বিষয়াই তেনেদৰে ধেমালিতেহে মিছাকৈ কৈছিল। আৰু ভিডিঅ'টো চাই বাৰু আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। আৰু যদিহে বৰষাৰাণী বিষয়াক ভাল পায় তেন্তে ভিডিঅ'টো লাইক এটা কৰি দিব আৰু লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।